হেল্ল', আজি বহু দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আজি আমি কামাখ্যা মন্দিৰলৈ যাবলৈ ওলাইছোঁ। মোৰ লগত আছে অৰ্পণা। থাকোঁ গুৱাহাটীৰ বেলতলাত, আৰু বেলতলাৰ পৰা এতিয়া আমি যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰ, ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ। সকলোৱে শুনিছে। বেলতলা চাৰ্ভে বাছ ষ্টপৰ পৰা আমি এতিয়া বাছত উঠিছোঁ। আহি আমি এতিয়া পালোহি কামাখ্যা গেট। আছে আমি আৰু এজন লগৰ লগ পালোঁ, সুবৰ্ণ। আমি তিনিটি এতিয়া কামাখ্যা গেটৰ ফালে গৈ আছোঁ। উত্তৰ পূৰ্বাঞ্চলৰে নহয়, ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলৰ মানুহেই কম বেছি পৰিমাণে কামাখ্যাৰ শক্তিপীঠখনৰ কথা জানে। প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তিপীঠ কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। কামাখ্যা মন্দিৰৰ স্থাপত্য আৰু সংস্কৃতি সম্পৰ্কে কোৱা হয় যে ইয়াত মুখ্য দেৱ-দেৱী হৈছে শক্তি, প্ৰধান উৎসৱ অম্বুবাচী, দুৰ্গা পূজা, স্থাপত্যশৈলী নীলাচল স্থাপত্যশৈলী। এই সময়ছোৱাত ভক্তৰ সিমান বেছি সমাগম দেখা পোৱা নাযায়, যিমান বেছি সমাগম অম্বুবাচী মেলাত দেখা পোৱা যায় বা দুৰ্গা পূজা হ'লে যিমান বেছি ভক্তৰ সমাগম হোৱা দেখা যায়। আজি এই সময়খিনিত ইমান বেছি ভক্তৰ সমাগম দেখিবলৈ আপোনালোকে নাপাব। আৰু যেতিয়া আপোনালোকে অম্বুবাচী মেলা বা দুৰ্গা পূজাত কামাখ্যা মন্দিৰলৈ আহিব, তেতিয়া অসংখ্য ভক্ত দেখিবলৈ পাব। হৈ গ'ল আমাৰ এতিয়া গোটেই মন্দিৰটো মই কিছু সময়ৰ পাছতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।
হৈছে নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। কেনেকুৱা লাগিছে আহি? একদম বঢ়িয়া লাগিছে, ফাৰ্ষ্ট টাইম আহিছোঁ। ফাৰ্ষ্ট টাইম আহিছে নেকি? এক্সাইটেড আছিলোঁ আৰু আজি ভাল লাগিছে আৰু। এতিয়া চাওঁ আহক কামাখ্যা মন্দিৰৰ কিছুমান দৃশ্য। কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠাপক কোন এই সম্পৰ্কে বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে। প্ৰবাদ অনুসৰি কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠাপক হৈছে নৰকাসুৰ। ইতিহাস অনুসৰি কোচ ৰজা বিশ্বসিংহ আৰু শেহতীয়াকৈ কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল বুলি ইতিহাসত উল্লেখ আছে। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ 51খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। পাৰ চৰাই উৰাই আশীৰ্বাদ বিচৰা হয় কামাখ্যা মাৰ কাষত। খালি দেখাই দিয়া ফাৰ্ষ্ট। ওপৰফালে গ'ল্ড আৰু মুকেশ আম্বানী বনাই দিছে এবছৰ, বেছি বছৰ নাই। 1540 খ্ৰীষ্টাব্দত নৰনাৰায়ণ কোচ ৰাজ্যৰ ৰজা হয়। ইয়াৰ পিছত নানা দেশ জয় কৰি 1563ত আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও অধিকাৰ কৰিছিল। তাৰ পিছত এখন এখনকৈ কেইবাখনো ৰাজ্য যেনে ত্ৰিপুৰা, কছাৰী, জয়ন্তীয়া আদি ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰে। তাৰ পিছত গৌড়দেশ আক্ৰমণ কৰোঁতে সেনাপতি চিলাৰাই তাত বন্দী হয়। এই সময়তে গৌড়দেশৰ সেনাপতি কালাপাহাৰে হেলাৰঙে কামাখ্যাত ধ্বংস কৰি থৈ যায়। নৰনাৰায়ণৰ নিৰ্দেশত চিলাৰায়ে কালাপাহাৰ ভাঙি থৈ যোৱা ভূমিভাগ উদ্ধাৰ সাধন কৰি তাতে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ উদ্যোগত লয়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অসম প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে জানে যে কামাখ্যা মন্দিৰৰ বিষয়ে দুই এটা প্ৰশ্ন অসম প্ৰশাসনিক পৰীক্ষাত আহে আৰু নৰকাসুৰৰ বিষয়ে বিশেষকৈ প্ৰশ্ন আহে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে শেষ কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব।